হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। মই সংগীতে মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা তিলৰ চাটনিৰ ৰেচিপি লৈ আহিছোঁ। যিসকলে আগতে এই চাটনিবিধ খোৱা নাই, প্লিজ আপোনালোকে এবাৰ খাই চাব, খাবলৈ খুবেই ভাল হয়। লগতে ক'লা তিলৰ বাকলিত প্ৰচুৰ পৰিমাণৰ আইৰণ আৰু ভিটামিন B1 থাকে, সেইবাবে আমাৰ স্বাস্থ্যৰ পক্ষেও ই উপকাৰী। দেৰি নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োৱা হওক। তিলৰ চাটনি বনাবৰ বাবে মই লৈছোঁ তিল, বাদাম, আদা, নহৰু, জলকীয়া আৰু অকণমান কাজি নেমুৰ ৰস মই পাছত ব্যৱহাৰ কৰিম। বাদামটো অপশ্যনেল হয়, আপোনালোকে যিসকলে দিব নোখোজে তেওঁলোকে দিব নালাগে। এতিয়া এটা মই মিক্সি জাৰ লৈছোঁ, এইখিনি মই এতিয়া ভালদৰে পিচি ল'ম। এইখিনি চাওক, মোৰ পিচা হৈ গ'ল। এতিয়া মই ইয়াত এড কৰিম এচামুচ মিঠাতেল, সোৱাদ অনুসৰি নিমখ আৰু অকণমান কাজি নেমুৰ ৰস। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। এইখিনি মই এতিয়া এটা বাতিত উলিয়াই পৰিৱেশন কৰিছোঁ। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে, খাবলৈও সিমানেই ভাল হয়। আপোনালোকে এইবিধ চাটনি ভাত, ৰুটি, পাৰাঠাৰ লগত খাব পাৰে। যিসকলে আগতে খাই পোৱা নাই, প্লিজ আপোনালোকে এবাৰ খাই চাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।